হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। আৰু মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। ইমান দীঘলীয়া ৰাস্তা দেখিছেনে? আৰু লগত আছে বা আজি সকলোৱে মানে একেলগে আমি নামঘৰলৈ গৈ আছোঁ, কাৰণ ভাদমাহ চলি আছে। ভাদমাহ শেষ হ'ব সময় হৈছেই আৰু লগতে আমাৰো শৰাই আগবঢ়াইছোঁ। দেউতাই সকলোবোৰ যোগাৰ অথনিতে অৰ্থাৎ মানে তেতিয়াই লৈ গ'ল, আৰু আমি এতিয়া মানুহকেইজনীয়ে খোজকাঢ়ি গৈ আছোঁ। বাপ্পাও ইমান মানে ৰ'দ দিছে আৰু গৰমো লাগিছে। চাদৰ মেখেলা পিন্ধি আহিছোঁ। নামঘৰত আজি আহিছোঁ সোনকালে, আমাৰ শৰাই দিছোঁ কাৰণে। আৰু আজি আমাৰ শৰাই দিয়া দিনটো দেখাবলৈ মন গ'ল, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। সদায় বাৰু ভিডিঅ' দি নাথাকোঁ, চাই থাককচোন বাৰু। নামঘৰত আহি দেখিলোঁ যে আমাৰ দেউতাই গোপিনীসকলক বহিবলৈকে তেওঁলোকৰ আসনবোৰ অৰ্থাৎ ত্ৰিপাল পাৰি দি আছে। আৰু লগতে আমাৰ এই ৰাজহুৱা নামঘৰটো মই আগৰ ভিডিঅ'ত বাহিৰৰ ভাগ দেখাইছোঁৱে, আৰু বাহিৰৰ পৰা ভিডিঅ' কৰি থকা হোৱা নাই। সঁচাকৈ হৰিনাম বহুত বেছি ভাল পাওঁ, কিন্তু কেতিয়াবা গাবলৈ মন যায়, কিন্তু গাবলৈ নাজানো। হ'লেও নাম ধৰি ভাল পাওঁ, আৰু সদায় নামঘৰত আহিলে আগফালে বহোঁ। এতিয়া আমাৰ দেওভকতজনৰ মণিকোট, সিংহাসনত, থাপনাত সকলোতে পূজা দিয়া হৈ গ'ল, আৰু এতিয়া নাম গাবলৈ ষ্টাৰ্ট কৰিব। মই বাৰু আজি অলপমান আমাৰ নামবোৰ দেখাই দি আছোঁ, চাই থাকিবচোন দেই ভিডিঅ'টো, স্কিপ কৰি নিদিব। নাম মানে ধৰা শেষ হৈ গ'ল, আৰু ইয়াত ওলাই আছে এইফালে। চাহৰ লগত খাবলৈ কি দিছে মই দেখাই দি আছোঁ ৰ'ব। এয়া মালপোৱা বহুত কষ্ট কৰি বনাইছোঁ ৰাতিপুৱাৰ পৰা, আৰু মায়ে বনাইছে একচুৱেলি, আৰু মিঠাই লাডু। এতিয়া একেলগে চাহ প্ৰসাদ খাই আমি সকলোৱে ঘৰলৈ যাওঁ, আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।